বৰচান কুৰ্ণা তাৰো ক্ষেত্ৰত অনুষ্ঠিতব্য কাৰ্বি লামমেট আমে 28 সংখ্যক অধিৱেশনৰ বাবে প্ৰস্তুতি তুংগত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিবৰ্গৰ সুব্যৱস্থাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি অভ্যৰ্থনা সমিতিৰ কাৰ্বি লামমেট আমে কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয় 2018-19 চনৰ কাৰ্যকাল কমিটিৰ শেষ কাৰ্যনিৰ্বাহক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ বৈঠালাংশত অসম মেঘালয় সীমা বিবাদক লৈ 9 ফুট গুৰুত্বপূৰ্ণ বৈঠক সীমান্তৱৰ্তী অঞ্চলটোত সীমা বিবাদক লৈ পশ্চিম কাৰ্বি আংলং পশ্চিম জয়ন্তীয়া আৰু ৰিফৈ জিলাৰ প্ৰশাসনিক পৰ্যায় চতুৰ্থ লানি ৰুদ্ধতাৰ বৈঠক নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ জুইপুৰি হাত পালেহি কাৰ্বি লামমেট আমে 28 সংখ্যক বাৰ্ষিক অধিৱেশন হাতত মাত্ৰ কেইটামান দিন থাকোঁতে লংনিত বৰচান ক্ষেত্ৰত অনুষ্ঠিতব্য এই অধিৱেশনৰ বিভিন্ন ব্যৱস্থাপনা প্ৰদানৰ প্ৰতিনিধিবৰ্গ তথা সাহিত্য অনুৰাগীসকলৰ বাবে অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে যুদ্ধকালীন প্ৰস্তুতি চলিছে কাৰ্বি লামমেট আমে 28 সংখ্যক অধিৱেশনৰ কাম-কাজ মঞ্চ তুৰণ বিভিন্ন প্ৰদৰ্শনীমূলক স্থলৰ লগতে প্ৰধান মণ্ডপ সজোৱা কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত অহা 20, 21, 22 আৰু 23ক লৈ অনুষ্ঠিতব্য অধিৱেশনটিৰ সফল সমাপ্তিৰ বাবে গঠিত অভ্যৰ্থনা সমিতিৰ কৰ্মকৰ্তা তথা বিষয়ববীয়াসকলে নিজ নিজ দায়িত্ব পালন কৰি সকলো কাৰ্য সৰ্বাংগ সুন্দৰ কৰি তোলাৰ প্ৰয়াস কৰি থকা হৈছে অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদকে আগন্তুক অধিৱেশনৰ কাম-কাজ যুদ্ধকালীন প্ৰস্তুতিৰে আগবাঢ়ি থকা বুলি জানিবলৈ দি সংবাদ মাধ্যমৰ জৰিয়তে জিলাখনত থকা সকলো সামাজিক দল সংগঠনকে সহায় সমৰ্থন আগবঢ়াই অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায় kat news channel kelang akorti year to tuman pansme ningkan kimia kardom pajur pono kardom no nilitum borjan ladak kurna taro klamalong ladak si pininga bangke ingdeng korener ke karbi lamet amai ningkan segamai pi paman ponpo nili tiri kamakong chun bang hin pen ithetini alam karbiang long arada tuampan la pen lamet lam chong kaching hon arada tuampan kadeng jepon mate kacun ripon kang tung alam lo poher lo non mat nilitum kisi kidang stame ceng pon bom lo nalitum thek long thai pola nilinu la pendel thedung abang nitum kim non kim rang pon bom lo la pen non ar ni sini nia phi tang pon po la pen an par kaprek lo thui ke jor ponji la pen kaprek an sime tum kim rang pon bom lo la si nilitum prabjin pen non arni sini niang bong patang pon unji pusi tum ning thelo la da kaprek sap komite tum do la pen dona tum stame apor pen la pen thek an abidi pen tum smen cheklem lo la pen dam bom lo la pen dona tum stame methanga lamet lam chong la pen methanga lamaki aprang nat pon thek ji mine po joy ne dona abidi pen tum smen nang sirap chito dun lo la si kat news channel hin pen nili kachunri pon kangtung tiri kam hin pen kachunri pon kangtung apa lo karbiang long lo asong kaprek tum do stamenon la ningkane sek amai pi karbi lamet amai hauda bangke do ana song tum stame nang kachirap kachitu di panchuni pon lo kichu na hin pen chenglok la pen ancho tagli ke dor de ke phope an stame ili tum cherap chitu pulutang te chun pon unji pusin tum matha la si kaprek asong tum an stame ladak kurna taro klam borchan longnit karbiang long nang humrira nituma ke claim kidam along bidi sore nang pidun son si meji lapen kiun e kilelia dim an pustame pu nang chitha nang chimum pen nitum ning theloi tuma prangnat pon unji pusi lapen an par niltum kachunui pon tukang tungalang lo pohen lo kat news channel ahin pen karbiang long arada tuma phan kachuning ri pon kangtung lake non arni hot tanglo la pen non prabjin pen ni phaing koi pen inkora ki thomang bong paman pon pol bang somai Mongolini report kat news
কাৰ্বি লামেট আমিৰ 28 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি তুংগত তোলাৰ মাজতে শুক্ৰবাৰে ডিফুৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হৈ যায় 2018-19 কাৰ্যকালৰ অন্তিম কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক। স্বাভাৱিকতে আন কাৰ্যকালৰ দৰে অধিৱেশনৰ আগে অনুষ্ঠিত হোৱা এই বৈঠকত লোৱা হয় কেইটিমান গুৰুত্বপূৰ্ণ বৈঠক। সিংহাসন পৰিষদ সমষ্টি অনুষ্ঠিতব্য 28 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে বৰচান কুৰ্ণা তাৰো ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ প্ৰস্তুতি তুলিছে। এনে সময়তে কাৰ্বি লামেট আমে কেন্দ্ৰীয় কমিটিৰ 2018-19 বৰ্ষৰ কাৰ্যকালৰ বাবে অনুষ্ঠিত হয় অন্তিমখন কাৰ্যনিৰ্বাহক বৈঠক। আমে উপসভাপতি শুকুৰ সিং ৰংপিৰ পৌৰোহিত্যত জিলাখনৰ বিভিন্ন শাখাৰ পৰা অহা সভাপতি সম্পাদকৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয় আৰু এই প্ৰস্তাৱসমূহ বৰচান কুৰ্ণা তাৰো ক্ষেত্ৰত হ'ব লগা প্ৰতিনিধি সভাত প্ৰতিনিধি বৰ্গৰ আগত বেকত কৰাৰ লগতে এই সমূহৰ ওপৰত সকলোৰে সন্মতি সাপেক্ষে লোৱা হ'ব সিদ্ধান্ত। উল্লেখ্য আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত আমে নৱনিৰ্বাচিত সভাপতি হৃদিনাথ ৰংপি, প্ৰাক্তন উপসভাপতি চিকাৰী টিছো, উপসভাপতি চিত্ৰকুমাৰ বে, সম্পাদক কামসিং হানছে, সহকাৰী সম্পাদক লীলা ডি তেৰণ প্ৰমুখ জিলাখনৰ আঞ্চলিক তথা শাখা সমিতিৰ সভাপতি সম্পাদক তথা কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। অসম মেঘালয় পশ্চিম কাৰ্বি আংলং জিলাৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে 3 জিলাৰ গুৰুত্বপূৰ্ণ বৈঠক নংপুত শান্তিপূৰ্ণ আৰু উন্নয়নৰ গতিৰে ৰাজনৈতিকভাৱে সীমা সমস্যা দূৰ কৰাৰ পোষকতা 3 জিলা উপায়ুক্তৰ। অসম মেঘালয় দীৰ্ঘদিনীয়া সীমা বিবাদক লৈ শুক্ৰবাৰে মেঘালয় নংপুত জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শান্তিপূৰ্ণভাৱে দিনৰ 12 বজাৰ পৰা এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নংপুত আজি 3খন জিলা ক্ৰমে পশ্চিম কাৰ্বি আংলং, ৰিভৈ জিলা আৰু পশ্চিম জয়ন্তীয়া পাহাৰৰ মাজত প্ৰশাসনৰ মাজত অনুষ্ঠিত হয় এই ৰুদ্ধতাৰ বৈঠক। পশ্চিম কাৰ্বি আংলং জিলাৰ ব্লক 1 আৰু ব্লক 2ক লৈ অনুষ্ঠিত বৈঠকখনত পশ্চিম কাৰ্বি আংলং জিলাৰ হৈ বিধায়ক ডক্টৰ মানসিং ৰংপি, কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ, জিলা উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমান, অতিৰিক্ত জিলা উপায়ুক্ত কামৰূপ জিলা অধীক্ষক মিনাল তালুকদাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক কামৰূপ মেট্ৰৰ লগতে মেঘালয় 2 জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ মাজত এই বৈঠক অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ব্লক 1 আৰু ব্লক 2 ছেক্টৰত খাচিয়া জয়ন্তীয়া লোকৰ দীৰ্ঘদিনীয়া আগ্ৰাসনৰ সমস্যাৰে অসমৰ পশ্চিম কাৰ্বি আংলঙত মেঘালয় বিভিন্ন উন্নয়নমূলক কাম-কাজ ইয়াকে লৈ অভাৱনীয় পৰিস্থিতিৰে বিভিন্ন সময়ত অসম মেঘালয় মাজত চলি আহিছিল ভূমি বিবাদ। এনে পৰিপ্ৰেক্ষিতত 2 জিলাৰ জনসাধাৰণৰ মাজত চলিছিল শংকা আৰু সন্দেহৰ বীজ আৰু তাকে লৈ 2 জিলাৰ সীমান্তত সংঘটিত হয় বিভিন্ন সমস্যা। সীমান্তবাসীৰ শান্তি সম্প্ৰীতি আৰু উন্নয়নক লৈ অনুষ্ঠিত এই চতুৰ্থ লানি ৰুদ্ধতাৰ বৈঠকখনে আগন্তুক সময়ছোৱাত কি ধৰণৰ স্থায়ী সমস্যা আনিব সেয়াহে হ'ব লক্ষণীয়। The last time that we met here was on the 2nd of November 2018. We are pleased to be back because we hereby express our sincerity to actually resolve all unresolved issues, and that the inhabitants of the border area should feel safe, they should be living peacefully, and the development which is their due, they should get, because border areas, they are all marginalized people. And they do deserve the development that the urban centers or the people who are occupying the census stage, maybe the capitals of Shillong or maybe the headquarters of Joai or Nongpo or other places. The border areas, they need to have the development of the same footing that other more developed places have. And
border disputes should not impede the development process. And we are all here jointly and with due sincerity. We hope that in the days to come that all disputes will be resolved and that we should apply our minds to work in that direction. Do have a lot of need to ensure that people living in the rural areas are not suffering. And of course, our main ideology of meeting this is to ensure that developmental work is taken up in a peaceful manner with understanding, with sharing of information, so that there should not be any misunderstanding. That is the purpose of this meeting, and we are going to meet very often to ensure that there's peace in the border area, and also that we discussed that people right from the OC level of both sides should meet. Then the SPs, the DCs will be meeting on a frequent basis to ensure that all our programs are being taken up in the right manner. Thank you. বঠাত লাংচৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ। গুৱাহাটীত অনুষ্ঠিতব্য তৃতীয় সংখ্যক খেলো ইণ্ডিয়াত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ আছে কাৰ্বি পৰম্পৰাগত খেল। তাত প্ৰদৰ্শন হ'ব ৰছীটনা, বাথালি কেয়াপাকে ধৰি প্ৰাচীন আৰু পৰম্পৰাগত খেলসমূহ। এই খেলসমূহ প্ৰদৰ্শনৰ বাবে KCSৰ পৰা ইতিমধ্যে বছা 9 গৰাকী খেলুৱৈক নিৰ্বাচন কৰি পঠোৱা হৈছে। চলিত নৱবৰ্ষৰ 10 জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ আছে গুৱাহাটীত খেলো ইণ্ডিয়া, য'ত ভাৰতৰ বিভিন্ন অঞ্চলত এতিয়াও ৰাষ্ট্ৰীয় পৰ্যায় অপৰদৰ্শিত হৈ আছে আৰু তৎসত্ত্বেও অঞ্চলটোত বৰ জনপ্ৰিয় এনে পৰম্পৰাগত জাতীয় খেলসমূহ প্ৰদৰ্শন কৰা হয়। 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব লগা এইখন খেলত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্বি পৰম্পৰাগত আৰু জনপ্ৰিয় খেল ৰছীটনা খেল আৰু বাথালি কেয়াপ আদি প্ৰদৰ্শন তথা অৱতীৰ্ণ হ'ব। এই খেলত অংশগ্ৰহণৰ বাবে KCSে ৰমিত টিমুং, লংকিৰি ইংলেক, বিদ্যা সিং টিমুং, কৃষ্ণ তেৰণ, ৰাজেন বে, ৰূপ সিং তেৰণ, প্ৰদীপ্তন ক্ৰো, সুমিত টেৰাং প্ৰমুখ্য 9জন বছা খেলুৱৈ পঠোৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সময় চেডিছন বাণিজ্যিক বিৰতিৰ। Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। পশ্চিম কাৰ্বি আংলং জিলাৰ পইঠালাংছত ভোগালী আনন্দৰ মাজতে বিৰোধী প্ৰতিবাদ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো উলহ মালহেৰে উদযাপন কৰিলে ভোগৰ উৎসৱ ভোগালী বিহু। উৰুকাৰ নিশাটো ভেলাঘৰত কটাই নকৰ সংক্ৰান্তিৰ দিনা পুৱাই সকলো ওলাই আহিল মেজিৰ তললৈ। ডেকা বুঢ়া সকলোৱে মিলি ল'লে মেজিৰ উত্তাপ। মেজিৰ জুয়ে সকলোৰে মনৰ
কলুষিতা অশান্তি অসূয়া অপ্ৰীতি দূৰ কৰিবলৈ জনালে কামনা ডেকা বুঢ়া সকলোৱে মিলি গীতৰ তালে তালে নাচি বাগি ভোগালীত আদৰণি জনালে লগতে বিহুৰ আনন্দ উল্লাসৰ মাজতে কা বিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সকলো মিলি আমি ইয়াত ভোগালী বিহু উদযাপন কৰিছোঁ ভোগালী বিহুৰ লগতে সংগতি ৰাখি আমি কাখনৰ বিৰুদ্ধে আমি কা নালাগে বুলি আমি সকলোৱে প্ৰতিবাদ কৰিছোঁ আৰু এই কাখন আমি এই হোমৰ জুইতে দাহ কৰিম কা আমাক নালাগে আমাৰ বৃহত্তৰ বৈঠলাংশু মাইচাম মাজগাঁৱৰ ভোগালী বিহু উদযাপন কৰা হৈছে ইয়াত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি ভোগালী বিহু উদযাপন কৰিলোঁ যোৱাকালি আমি উৰুকা হিচাপে যোৱাকালি আমি সকলো ৰাইজে ইয়াতে একত্ৰিত হৈ আমি এমুঠি ভেলাঘৰত খালোঁ আৰু আজি আমি সকলো ৰাইজ আই মাতৃ সকলোৱে মিলি আমি আজি আমাৰ ভেলাঘৰ দাহ কৰিলোঁ আৰু আমি বৈঠলাংশু বৃহৎ অঞ্চলৰ পৰা আমি কা বিৰোধী প্ৰতিবাদ কৰিছোঁ কা আমাক নালাগে আৰু যদি কাখন নাগৰিক সংশোধন আইনত পৰিণত হৈছে সেই আইনত আমি কোনো পধ্যে আমি মানি নলওঁ সেয়েহে আমি এই মেজি ঘৰৰ আৰু হোমক সাক্ষী কৰি আমি কা বিৰোধী প্ৰতিবাদ জনাইছোঁ বঠাটলাংছৰ পৰা জাচনিঙি ৰিপৰ্ট ঘাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ চিনথঙত বৃহস্পতিবাৰে আছামগিৰি LP স্কুলত অনুষ্ঠিত হৈছে শিক্ষা আৰু শিশু শ্ৰমিক সন্দৰ্ভত সজাগতা সভা চিনথং ইউথ ডেভেলপমেণ্ট কমিটিৰ উদ্যোগত আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হয় অঞ্চলবাসীৰ বাবে অতি জৰুৰী আৰু সময় উপযোগী এই সজাগতামূলক সভা চিনথং ইউথ কমিটিৰ সভাপতি কাম সিং ৰংফাৰৰ পৌৰোহিত্যত সভাত শিক্ষাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত আলোচনা বিলোচনাৰ লগতে শিশুসকলক শিশু শ্ৰমিক হিচাপে আন ব্যক্তিগত ঘৰত বা গেৰেজ আদিত কাম কৰিবলৈ উৎসাহিত নকৰাৰ বাবে অভিভাৱকক তথা শিশুৰ পিতৃ মাতৃসকলক আহ্বান জনায় ইয়াৰ পৰিৱৰ্তে শিশুক উপযুক্ত শিক্ষা প্ৰদানত গুৰুত্ব দিবলৈ আহ্বান জনোৱা হয় সংগঠন দুটিয়ে উল্লেখ্য এই সজাগতামূলক সভাত অঞ্চলটোৰ 7খন অতি পিছপৰা গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে সভাত চিনথং ইউথ ডেভেলপমেণ্ট কমিটিৰ শিক্ষা সম্পাদক আছদ হানসিং আৰু কেছে হামৰেন জিলা কমিটিৰ শিক্ষা সম্পাদক ৰাকেশ্বৰ ৰংফা চৰকাৰী গাঁওবুঢ়া আৰু কেইবাগৰাকী গাঁওবুঢ়া উপস্থিত থাকে LP school te jenglok la pena te bok kere la tum suma dan ki bidun achar dia men ki bije tu apa nake hal dan tum thek dun long aja tum apa bangke school ka ni igui long ke ni troxi do ba yani sike debar ni sa ni trogolam ni trogan bong kan same ni ani si se school betul ka kopi mana teman pak kali ke ada akan ke klem muakam pi ke kok pendang lok hem ka kok pendang lok dia kasaur ke tiar ke wala ya sai sala kitor dia lapel inur tu pat kunar tu ne rak do nagong gal pole sa do sido labang suor su ke au su ke dor galang tabe labang suor su pat toy toy la kasaur la hem bang lang u man kita kingsan hem ke la to kasaur long war re so da ke tiar horm ke thoran na kolong roi kang sam ro pustabe asu su pan ke half pen si pachi lo si la pen sendel la pati son se sendel la pise আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ